কুৱেশ্যন নম্বৰ 6 কি কৈছে চোৱা, তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু স্থিৰ কৰা। তাৰমানে আমাৰ কি কৈছে, এই প্ৰতিটোৰে দুটা দুটাকৈ সংখ্যা দিছে, সিহঁতৰ কাৰণে আমাৰ কি কৰিব লাগিব, প্ৰতিটোৰে মৌলিক উৎপাদক উলিয়াব লাগিব। উলিয়াই তাৰপিছত সিহঁতৰ মৌলিক লসাগু আৰু গসাগু আৰু লসাগু এই দুটা মান আমাৰ উলিয়াব লাগিব। ঠিক আছে, এতিয়া এইটো কেনেকৈ লিখিবা, কেনেকৈ উলিয়াবা চোৱা। কুৱেশ্যন নম্বৰ 6ৰ 1 আমাক কি দিছে, 321, 396। ঠিক আছে, এই দুটা মান আমাৰ দিয়া আছে। এতিয়া মৌলিক উৎপাদক বিক্ৰয়ণ কিদৰে উলিয়াবা চোৱা, এই বস্তুটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব, প্ৰথমে 321 ইয়াৰ মৌলিক উৎপাদক বিক্ৰয়ণ আমাৰ কি হ'ব চোৱা, 321 উলিওৱা। এইটো আমাৰ প্ৰথম মৌলিক সংখ্যা আমাৰ কি আছে, 2, 2ৰেটো হৰণ যাব নে, মৌলিক সংখ্যা কোনবোৰ আছিলে এবাৰ চুপৰত লিখি লোৱা, 2, 3, 5, 7, 11, 13, 17, 19, 23 এনেকৈ হ'ব, 23, 29, 31, 37, 41, 43 এনেকৈ আমাৰ কি হ'ব, এইবোৰ সংখ্যাবোৰ হৈছে মৌলিক সংখ্যা। ইয়াৰ বিষয়ে লাগিলে আমি বেলেগকৈ আৰু এটা ভিডিঅ' বনাম, যদি তোমালোকৰ লাগে মোক ক'বা, মোক কমেণ্টত ক'বা, তাৰপিছত মই ভিডিঅ' এটা বনাই দিম। ঠিক আছে, এতিয়া যে প্ৰথম মৌলিক সংখ্যা কি আছে আমাৰ, ইয়াত আছে 2, 2ৰেটো হৰণ যাব নে, একক স্থানতো 1 আছে, গতিকে এইটো 2 এটা যুগ্ম সংখ্যা আৰু 1 এটা অযুগ্ম সংখ্যা, গতিকে একক স্থানত অযুগ্ম মানে আমাৰ কি নহ'ব, এই 3, 2, 1 গোটেইখিনি এটা অযুগ্ম হ'ব, তাৰমানে কোনো অযুগ্ম সংখ্যা 2ৰে আমাৰ হৰণ নাযায়। ঠিক আছে, গতিকে আমাৰ নেক্সট কি আছে আমাৰ 3, যে 3ৰে দুটা সংখ্যা হৰণ যাব নে, যাব পাৰে, আমি এবাৰ চাই ল'ব পাৰোঁ। 3ত কেইবাৰ যাব, এবাৰ, 2ত যাব নে, নাযায়, 0, 3, 2, 1 একেলগে হৈ গ'ল, 21, 21 কেইবাৰ যাব, 7 বাৰ, 107 আৰু কিবা সংখ্যাৰ হৰণ যায় নে, চোৱাচোন, 2ৰেতো নাযায়, 3ৰে যাব নে, নাযায়, 3 10ত যাব 3 বাৰ, গতিকে 3 পূৰণ 3 কিমান হ'ব, 9, 10ৰ পৰা 9 থাকিব 1, 1 হাতলৈ লাগিলে হ'ব 17, 17টো 3 হৰণ নাযায়। ঠিক আছে, গতিকে 5টো নাযাব, ইয়াত 7ও নাযাব, ইয়াত আৰু কোনো সংখ্যা নাযায়, তাৰমানে ইয়াৰ পৰা কি গম পাই গ'লোঁ, 3 × 107, 107 এটা মৌলিক সংখ্যা। ঠিক আছে, ইয়াৰ পিছত আমাৰ কি আছে চোৱা, 396 ইয়াৰ মৌলিক উৎপাদক বিক্ৰয়ণ আমাৰ কি হ'ব, সেইটো উলিয়াব লাগিব। 321ৰ কাৰণে মৌলিক উৎপাদক বিক্ৰয়ণ আমাৰ এইখিনি হ'ল, 3 × 107। 396ৰ কাৰণে কিদৰে উলিয়াবা চোৱা, 396 প্ৰথম মৌলিক সংখ্যা আছে কি, 2 এটা যুগ্ম সংখ্যা, লাষ্টত 6 এটা যুগ্ম সংখ্যা, তাৰমানে 396 গোটেইখিনি এটা কি হ'ব, যুগ্ম সংখ্যা, যিকোনো যুগ্ম সংখ্যা 2ৰে হৰণ যায়, গতিকে এইটো 2ৰে নিশ্চয় হৰণ যাব, 3 যাব একবাৰ। ঠিক আছে, 2 × 1 = 2, 3 - 2 গ'লে কিমান হ'ব, 1, 1 গৈ 9ৰ লগত লাগিলে কিমান হ'ব, 19, 19ৰ পৰা 2 কেইবাৰ হৰণ যাব, 9 বাৰ, 2 × 9 = 18, 19 - 18 মানে কিমান হ'ব, 1, 1 গৈ 6ৰ লগত লাগিলে কিমান হ'ব, 16, 16ত 2 কেইবাৰ হৰণ যাব, 8 বাৰ। ঠিক আছে, আকৌ কিহেৰে এইটো হৰণ যাব, আকৌ যদি আমি ইয়াক কওঁ 2ৰে হৰণ যাব না, নিশ্চয় যাব, কাৰণ 8 আছে, 8 এটা যুগ্ম সংখ্যা, তাৰমানে 198 গোটেইখিনি যুগ্ম সংখ্যা, চ' 2ৰে নিশ্চয় হৰণ যাব, 1ত নাযায়, 19ত কেইবাৰ যাব, 9 বাৰ, 2 × 9 = 18 থাকিল 1, আকৌ 1 গৈ 8ত লাগিলে কিমান হ'ব, 18, 18ত কেইবাৰ যাব 2, 9 বাৰে যাব। ঠিক আছে, এতিয়া চোৱা, এইটো কি আছে আমাৰ যুগ্ম কি মৌলিক সংখ্যা যেতিয়ালৈকে ইয়াত আমাৰ নোলাব, তেতিয়ালৈকে আমি কি কৰিম, এইটো হৰণ কৰিয়ে থাকিম। 99 এইটো এটা যৌগিক সংখ্যা হয়, মৌলিক সংখ্যা নহয়, চ' আমি এইটো আকৌ কিবা এটা মৌলিক সংখ্যা ল'ম। এতিয়া 2ৰে এইটো হৰণ যাব নে, 9 এটা কি হয়, 1 × 9। ঠিক আছে, এতিয়া এই 9টো আমাৰ কি হয়, অযুগ্ম সংখ্যা। ঠিক আছে, গতিকে 99 গোটেইখিনি এটা অযুগ্ম সংখ্যা, গতিকে 2ৰে হৰণ নাযাব, 3 আছে, 3ৰে যাব না, নিশ্চয় যাব, 3ৰে 9ত যাব 3 বাৰ, 3 × 3 = 9, আকৌ এইটো 9ত যাব 3 বাৰ, 33 হ'ল, আকৌ এইটো 3ৰে কেইবাৰ যাব, ইয়াত যাব এবাৰ, এইটো 3 যাব এবাৰ, তাৰমানে এইটো হৈ গ'ল। ঠিক আছে, গতিকে ইয়াৰ পৰা আমি কি গম পালোঁ, ইয়াৰ মৌলিক উৎপাদক বিক্ৰয়ণ। এতিয়া চোৱা, এই 11টো কি আহি গ'ল, ইয়াত আমাৰ মৌলিক সংখ্যা আহি গ'ল, গতিকে এইটো আৰু আমাৰ হৰণ নাযায়। ঠিক আছে, তোমালোকে নিশ্চয় জানা, আগতে পাই আহিছা।
2 into 2 into 3 into 3 into 11 ঠিক আছে আচ্ছা এতিয়া প্ৰথমতে ইয়াত কি মিল আছে সেইটো আমি কি কৰো এনেকে ৰাউন্ড কৰি দিও 3 মিল আছে আৰু কিবা ইয়াত মিল আছে নে নাই আচ্ছা তো এতিয়া ইয়াত আমাৰ কি লিখিব দিছিলে গহাও আৰু লহাগু গহাও 321, 396 তোমাৰ 321 আৰু 396 গহাও কিমান হ'ল আমাৰ এটা সংখ্যা মিল আছে কি আছে 3 টো মিল আছে হয় না নহয় গতিকে আমাৰ এটো 3 হ'ব আৰু লহাগু কিমান হ'ব লহাগু 321, 396 এটো কিমান হ'ব আমাৰ ইয়াত আমাৰ মিল কি আছে এটা 3 আছে এই 3 টো ইয়াত আহি যাব তে মিল নথকা সেটাৰ মধ্যে কমন নথকা আমাৰ কি আছে ইয়াত আছে 107 ইয়াত আছে 2 গতিকে আমাৰ কি হইতো পূৰণ হ'ব আৰু এটা 2 আছে ইয়াত ইনটু ইয়াত এটা 3 আছে ইনটু ইয়াত আছে 11 সেটা এতে পূৰণফল কিমান হ'ব এটা এইকেইটা সংখ্যাৰ কি হ'ব পূৰণফল কিমান হ'ব পূৰণফল লিয়াব লাগিব আমি কি জানো প্ৰথমতে যিকেইটা সৰু আছে সেইকেইটা মান আমি আগত উলিয়াই লওঁ 3 into 2 কিমান হ'ব 6 6 into 2 12 12 into 3 কিমান হ'ব 36 36 into 11 কিমান হ'ব 36 into 11 কিমান হ'ব আমাৰ 36 36 তাৰমানে 396 হ'ব ঠিক আছে এতিয়া 396 আমি কি হৰ পূৰণ কৰিম 396 into 107 কৰিলে কিমান হ'ব 7 সেকেন্ড 42 ৰ 2 হাতৰ 4 7 9 গুণ কিমান হ'ব 7 কিমান হ'ব 63 হাতৰ কিমান আছিল 4 67 ৰ 7 হাতৰ 6 7 3 is 21 হাতৰ 6 কিমান হ'ব 27 এটা আছে 0 0 ৰ যিকোনোটা পূৰণ কৰিলে আমি সব 0 এ পাম ঠিক আছে তো 1 ৰ পূৰণ কৰিলে কি পাম আমি কি জানো 1 ৰ লগত যিকোনোটা বস্তু পূৰণ কৰিলে হেতুই হয় 1 6 jar 6 1 9 jar 9 1 3 jar 3 2 7 13 3 to 1 2 9 11 1 13 12 2 হাতৰ 1 3 1 4 4 2 3 7 2 কেন পড়লাম 4 2 3 7 2 বাস এটা হচ্ছে সিহঁতৰ লহাগ এটা কোৱেশ্চন নম্বৰ 2 কি দিছে 455 আৰু 42 দিছে 2 নম্বৰ আমাৰ কি আছে 455 আৰু 42 এটা এই দুটাৰ কাৰণে আমি কি ধৰ উলিয়াম চাম 455 ইয়াৰ মৌলিক উৎপাদকীকৰণ কৰা 455 5 এৰে যাব ইয়াত যাব 9 বাৰ ইয়াত যাব 1 বাৰ এটো এতিয়া কি হ'ব আমাৰ 7 এৰ যাব কিমান বাৰ 13 বাৰ ঠিক আছে গতিকে 5 into 7 into 13 হ'ব নেক্সট আমাৰ কি আছে এটা 42 এটা 42 মৌলিক উৎপাদকীকৰণ কৰা কিমান হ'ব 2 ৰে যাব 21 বাৰ এটো যাব আকৌ 3 ৰে যাব 7 বাৰ এতিয়া 7 মৌলিক সংখ্যা হৈ গ'ল গতি আৰু হৰণ না যায় গতিকে আমি কি গম পালো 42 মানে কিমান হ'ল আমাৰ 2 into 3 into 7 এতিয়া মিল কি আছে কিনে ৰাউন্ড কৰি দিয়া এটা 7 মিল আছে আৰু কিবা আছে না নাই এতিয়া গহাও আমাৰ কিমান হ'ব গহাও কাৰগাৰ 455 আৰু 42 এটা কিমান হ'ব এটা 7 আছে 7 গহা মানে কি আছিল যেটো কমন আহি যায় হেতু হ'ব কি গহাও আৰু হেকেৰে পূৰণফল আছে গহাও ঠিক আছে আৰু লহাগৈতে কিমান হ'ব লহাগৈ কিমান হ'ব আমি কি কৈছিল যেটো মিল আছে হেতুটো আহিবই তারপর যিকোনো এটা আহিব আর যিকেটা মিল নাই সেই গুটেকেটা আহিব ইয়াত আছে 5 ইয়াত আছে এটা 13 ইয়াত আছে এটা
2 ইয়াত আছে এটা 3 তে গোটেইকেইটা পূৰণ কৰি কিমান হ'ব 7 5 গুণ 35 পূৰণ 2 কিমান হ'ব 70 অৰ্থাৎ 70 70 into 3 গ'লে কিমান হ'ব 210 কিমান হ'ব 210 এতিয়া ডাঙৰ সংখ্যা কি আছে এতিয়া 13 13 ৰ এইটো পূৰণ কৰি কিমান হ'ব 3 গুণ 0 3 1 গুণ 3 3 2 গুণ 6 1 গুণ 1 গুণ 1 2 গুণ 2 0 3 7 2 2 7 3 0 কিমান পালো আমি 2730 আশা কৰো সকলোৱে বুজি পাইছে তো কোৱেশ্চন নম্বৰ 6 ৰ 3 নম্বৰ এই 3 নম্বৰটো কোৱেশ্চন আমাক কি দি আছে 408 আৰু কি দি আছে আমাৰ 170 ঠিক আছে এতিয়া ইয়াত আমাৰ কি হ'ব 408 या मौलिक उत्पादक विश्लेषण में उलियाब লাগিব 408 2 2000 4 2102 251 317 17 কি হয় আমাৰ মৌলিক সংখ্যা হয় গতিকে এটা আৰু হৰণ না যায় এইখিনি হৈছে কি তাৰ মৌলিক উৎপাদক বিশ্লেষণ 2 into 2 তিনটা 2 আহিছে 3 আহিছে এটা 17 আহিছে এটা ঠিক আছে নেক্সট আছে আমাৰ 170 এর মৌলিক উৎপাদক বিশ্লেষণ কি হ'ব 170 2 into 6 লিখি এনে দেখলে কিমান যাব 17 ত 2 8 বার যাব 8 গুণ 16 2 into 8 equals 16 17 minus 16 মানে কোনো 1 10 ত কেবাৰ যাব 5 বার 85 তেগুৰ 5 ৰে যাব কেবাৰ 1 7 ঠিক আছে তার মানে 2 into 5 into 17 17 মৌলিক সংখ্যা হয়ে গেল গতিকে আর হরণ না যায় কিমান পালো আমি 2 into 5 into 17 ঠিক আছে এতিয়া আমি ইয়াত মিল কি পাইছো এটা 2 পাইছো আর কি পাইছো আমি এটা 17 মিল পাইছো আর কি মিল আছে ইয়াত আর মিল নাই গতিকে এতিয়া ইয়াৰ পৰা আমি গহাও কিমান লিখিম গহাও 408 और किमान হ'ব 170 किमान হ'ব মিল কি আছে ইয়াত এটা 2 আছে ইয়াৰ পৰা এটা 2 আহিব দুটা 17 আছে তাৰ পৰা এটা 17 মিল আহিব কিমান হ'ব 2 into 17 মানে 34 ঠিক আছে এতিয়া আমাৰ লহাগু কিমান হ'ব লহাগু 408 আৰু 170 কিমান হ'ব যিকেইটা মিল আছে সেইকেইটাতো আহিবই মানে গহাও যিকেইটা আছে গোটেইকেইটা ইয়াত লিখি দিবা ইনটু এতিয়া যিকেইটা বাহিৰত আছিলে সেইকেইটা লিখিবা ইয়াত এটা দুটা 2 আছিলে 2 into এটা 3 আছে এটা 3 লিখা এতিয়া এটা 5 এটা 5 লিখি দিয়া এইকেইটা পূৰণ কৰা প্ৰথমতে সৰুকেইটা পূৰণ কৰি লোৱা 2 into 2 4 4 into 2 8 8 into 3 24 24 into 5 মানে কিমান হয় 120 কিমান হয় আমাৰ 120 এর লগে 17 টো পূরণ করা 7 গুণ 0 7 গুণ 14 7 1 7 1 গুণ 7 7 1 কিমান হ'ব 8 1 0 গুণ 0 1 2 গুণ 2 1 1 গুণ 1 0 4 10 ৰ 0 7 1 ফেলছে 1 7 কিমান হ'ব 2 তাৰমানে কিমান হ'ব 2040 ঠিক আছে সকলোৱে বুজি পালা আশা কৰো Question number 7 so দেখি গৈছে ইয়াত 2/11 আৰু 1/6 ৰ মাজত যিকোনো দুটা পৰিমাণ সংখ্যা লিখা এই বস্তুটো কেনেকৈ লিখিবা ইয়াত মই কি কৈছো কোৱেশ্যনত এটা দিছে আমাৰ 2/11 আৰু কি দিছে 1/6 এই দুটা সংখ্যাৰ মাজত আমাৰ দুটা পৰিমাণ সংখ্যা যিকোনো দুটা পৰিমাণ সংখ্যা লিখিব লাগে এতিয়া সেটা কেনেকৈ উলিয়াব প্ৰথমতে চোৱা হিয়তৰ হৰকেইটা মিল আছে না ইয়াত আছে 11 ইয়াত আছে 6 হিয়তৰ হৰকেইটাটো মিল নাই তাৰ কাৰণে কি কৰিব এনেকৈ 2/11 আৰু 1/6 এনেকৈ পাতি ল'বা ঠিক আছে আকৌ এই 2/11 ইয়াত লিখা ইয়াতো 1/6 এনেকৈ লিখা
লিখাৰ পিছত কি কৰিবা, ইয়াত এটা হৰ পৰিমেয় কৰিবা। কি হৰ পৰিমেয় কৰিবা, ইয়াৰ তলত কি আছে আমাৰ 6 আছে, এই 6টো নি ইয়াৰ লগত ওপৰতো পূৰণ কৰিবা, তলতো পূৰণ কৰিবা। ইয়াকে কি কোৱা হয়, হৰ পৰিমেয়, মানে ওপৰত তলত একে বস্তু পূৰণ কৰাকে হৰ পৰিমেয় বোলে। ইয়াতো কি কৰিবা, এই ইয়াৰ তলত কি আছে 11, 11টো আনি ইয়াৰ লগত হৰ পৰিমেয় কৰি দিবা। ঠিক আছে, তে 2 6 গুণ কিমান হ'ব, 12, 11 6 গুণ কিমান হ'ব, 64। ঠিক আছে, 66। তে এফালে 1 11 গুণ কিমান হ'ব, 11, আৰু 6 11 গুণ কিমান হ'ব, এইটোৱে 66। বাছ, 12/6 66 আৰু 11/66। এতিয়া চোৱাচোন তলৰ হৰকেইটা কি আছে আমাৰ মিলি গৈছে। ওপৰ কেইটা দেখি আছে, ইয়াত আছে 11, ইয়াত আছে 12। এতিয়া খালি এইকেইটাৰ মাজত মানে দুটা সংখ্যা আমি পাম না নাই। 11 আৰু 12ৰ মাজত কোনো সংখ্যা আছেনে, নাই। 11ৰ পিছত ডাইৰেক্ট 12 আহে, সিহঁতৰ মাজত আৰু কোনো সংখ্যা নাই। ঠিক আছে, গতিকে তাৰমানে 2/11 আৰু 1/6ৰ মাজত, অৰ্থাৎ 12/66 আৰু 11/66ৰ মাজত আমাৰ কোনো বেলেগ কোনো পৰিমেয় সংখ্যা নাই। সেইটো আছে, বেলেগ পদ্ধতিৰে উলিয়াব লাগিব। এতিয়া চোৱা, আমাক কি কৰিব লাগিব, আকৌ হৰ পৰিমেয় কৰিব লাগিব। কি সংখ্যাৰ হৰ পৰিমেয় কৰিব লাগিব, এতিয়া চোৱা তাৰমানে কেইটা উলিয়াব দিছে, দুটা পৰিমেয় সংখ্যা উলিয়াব দিছে। গতিকে দুটাতকৈ বেছি যিকোনো এটা সংখ্যাৰ ইয়াত হৰ পৰিমেয় কৰি দিলে হ'ল। আমি 3ৰে কৰি দিওঁ, যিমান সৰু লওঁ সিমানে আমাৰ কি হ'ব, কেলকুলেশ্যন সৰু হ'ব। ঠিক আছে, ইয়াতো আমি কি কৰি দিম, সেই 3টো এনেকে পূৰণ কৰি দিম। 3 12 গুণ কিমান হ'ব, 36, আৰু 3 66 গুণ কিমান হ'ব, 3 4 গুণ 18, আৰু 7 1 3 4 18, 7 1 19, 198। ইয়াতো আমাৰ কি হ'ব, 33 বাই কিমান হ'ব, 198। সেইটো কৰাৰ পিছতো চোৱা, এতিয়া সিহঁতৰ ইয়াত হৰ 198 আছে, ইয়াতো চেম আছে না নাই। ওপৰত কি আছে, ইয়াত আছে 33, ইয়াত আছে 36। তাৰমানে সিহঁতৰ মাজত আৰু কি সংখ্যা আছে, 34 35 দুটা আছে না নাই। সেইকেইটা হ'ব কি, সিহঁতৰ মাজত থকা যিকোনো দুটা পৰিমেয় সংখ্যা। গতিকে 2/11 আৰু 1/6ৰ মাজত থকা যিকোনো দুটা পৰিমেয় সংখ্যা হ'ল 34/198 আৰু 35/198। ঠিক আছে, সকলোৱে বুজি পালে। কুৱেশ্যন নম্বৰ 8টো চোৱা, কি কৈছে, সৰল কৰা। কৈছে √10 × √5, এইখিনি সৰল কৰি মান উলিয়াব লাগে। ঠিক আছে, এটা কণ্ডিশ্যন দি দিছে। কণ্ডিশ্যনটো কি, য'ত আমি √2 পাম, √2ৰ জেগাত সদায় 1.41 তাৰ এই মানটো বহাব দিছে। বুজি পাইছে নে নাই। এই মানটো বহাই তাৰ সংখ্যাৰ আসন্ন মানটো কি হ'ব, সেইটো আমাৰ উলিয়াব লাগে। √10 × √5 দিছিলে, আৰু কণ্ডিশ্যনটো কি দিছিলে, যে √2 আমাৰ ইকুৱেল টু কিমান হ'ব, 1.41, এই মানটো আমাৰ বহাব লাগিব। ঠিক আছে, তেতিয়াহ'লে √10 × √5 কিমান উলিওৱা। আমি কি √10 মানে কি, √2 × 5 এনেকৈ লিখিব পাৰিম। 2 × 5 মানে 10 হ'ব, ইনটু √5 আছে, √5টো আমি এনেকৈ লিখি দিম। ঠিক আছে, এতিয়া ইয়াত আমি কি লিখিম, √2 × 5 মানে কিমান হ'ব, √2 × √5। এটা আমি লিখিব পাৰিম কেনেকৈ, আমি কি জানো, √a × b এনেকৈ যদি থাকে, এইটো আমি কি লিখিব পাৰোঁ, √a × √b। ঠিক আছে, সেইটো ৰুট মতে এইটো আমি এনেকৈ ভাঙি দিলোঁ, ইনটু এফালে আৰু এটা √5 আছে, √5টো লিখি দিয়া। তো √2 × √5 × √5 মানে কিমান হ'ব, আকৌ √5 স্কুৱেৰ হ'ব। ঠিক আছে, স্কুৱেৰ ৰুটে কি হ'ব, কটা কৰি দিব, থাকিব কি, এফালে থাকিব √2 মান কিমান বহাব দিছিলে, 1.41। ইয়াত আমি 1.41 ইয়াত বহাই দিওঁ, আৰু এফালে ৰুট আৰু স্কুৱেৰ ৰুট, আৰু কি হ'ব, আমাৰ এই স্কুৱেৰ কিয় কটা কৰি যাব, থাকিব কি অকল 5। এতিয়া 5ৰে এইখিনি পূৰণ কৰি কিমান হ'ব, 5 × 1 = 5, 5 × 4 = 20, 20ৰ 0 দশমিক আছে, দশমিকটো দিয়ে 5 × 1 = 5, 7ৰ 2 কিমান হ'ব, 7, 7.05। ঠিক আছে, এইখিনি হৈছে মান। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ হ'ব 9। কুৱেশ্যন নম্বৰ 9এ আমাক কি কৈছে চোৱা, p/q আৰ্শীৰ ভগ্নাংশত প্ৰকাশ কৰা। তাৰমানে এইকেইটা আমাৰ কি আছে, দশমিকত আছে, এইকেইটা আমাৰ p/q আৰ্শীত প্ৰকাশ কৰিব লাগিব। অৰ্থাৎ দশমিকত আছে,
পৰিমেয় আৰ্হিত প্ৰকাশ কৰিব লাগিব ঠিক আছে আৰু ইয়াত আমাৰ কি কৈছে 0.81 ওপৰত দুটা ফুটা আছে সিহঁতক বাৰ বুলি কোৱা হয় 0.81 বাৰ তো 0.81 বাৰ 8 আৰু 1 দুটাৰ ওপৰতে বাৰ আছে এইবোৰ কথাটো মনত ৰাখিব ইয়াত যদি আমি চাওঁ কি আছে 0.18 অকল 8 ৰ ওপৰতে বাৰ আছে 1 ৰ ওপৰত নাই ইয়াত যদি চাওঁ আমি অকল 7 ৰ ওপৰত আছে বাৰ কিন্তু 4 ৰ ওপৰত নাই এনেকৈ বস্তুকেইটা খেয়াল ৰাখিব আৰু এই বাৰ থকা বস্তুকেইটা কি বুজাইছে বাৰ থকা মানে বস্তুটো বুজাইছে যে আমাৰ এই 81 বাৰে বাৰে আহি থাকিব যোনটো সংখ্যাৰ ওপৰত বাৰ আছে সেইকেইটা বাৰে বাৰে আহি থাকিব ঠিক আছে এতিয়া চোৱা যদি আমি এটা সমাধান উলিয়াওঁ কুৱেশ্যন নম্বৰ 9 তো কুৱেশ্যন নম্বৰ 9ত ইয়াত চোৱা আমাৰ 1 নম্বৰ কুৱেশ্যনটো কি আছে আমাৰ 0.81 বাৰ 81 দুটাৰ ওপৰতে বাৰ আছে হয়নে ঠিক আছে আমি সলিউশন কৰোঁ আমি কি জানো 0.81 বাৰ এইটো মানে কি বুজায় আমাৰ 0.81 এনেকৈ কি হ'ব আমাৰ অসীমলৈ গৈ থাকিব ঠিক আছে ইয়াৰ কোনো অন্ত নাই বুজি পাইছে না নাই এনেকৈ বাৰে বাৰে পোনপনিক হোৱা এইখিনি বস্তু বন্ধ কৰিবৰ কাৰণে এই বাৰ ব্যৱহাৰ কৰা হৈছে আশা কৰি এতিয়া বুজি পালা এতিয়া চোৱা প্ৰথমতে আমি কি কৰিম ধৰো x ইকুয়াল টু কিমান 0.81 এনেকৈ কি হ'ব গৈ থাকিব ডট 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 ঠিক আছে আমি এই প্ৰথমে এইখিনিক আমি x বুলি ধৰি লৈছোঁ তেতিয়াহ'লে এইটো হৈছে এটা সমীকৰণ এইটো সমীকৰণ নম্বৰ 1 বুলি ধৰি দিয়া ঠিক আছে এতিয়া চোৱা আমি কি কৰিম এই সমীকৰণ 1 ৰ লগত আমি এটা সংখ্যা পূৰণ কৰিম কি সংখ্যা পূৰণ কৰিম ইয়াত চোৱা ডাইৰেক্ট কি আছে আমাৰ দশমিকৰ পিছত দুটা সংখ্যাৰ ওপৰত বাৰ আছে তাৰমানে 1 ৰ লগত দুটা শূন্য থকা সংখ্যা আমাৰ পূৰণ কৰিব লাগিব 1 ৰ লগত দুটা শূন্য থকা সংখ্যা কি আছে 100 গতিকে 100ত আমি কি কৰিম সমীকৰণ 1ত পূৰণ কৰিম সমীকৰণ 1ত পূৰণ কৰা মানে কি 100টো এবাৰ আমাৰ কি হ'ব লেফ্ট হেণ্ড সাইডে x ৰ লগত পূৰণ হ'ব আৰু 100টো ৰাইট হেণ্ড সাইডে 0.81 হেতৰ লগত পূৰণ হ'ব ঠিক আছে 100 into x মানে আমাৰ কিমান হ'ব 100x আৰু 100 into এইখিনিৰ লগত পূৰণ কৰিলে কিমান হ'ব দুটা শূন্য আছে মানে দশমিকটো দুটা সংখ্যা সোঁফালে গুচি যাব তাৰমানে 81.81 ডট গৈ থাকিব এতিয়া এইটো সমীকৰণ নম্বৰ আমি 2 বুলি দি দিওঁ ঠিক আছে এতিয়া আমি ইয়াত কি কৰিম তলত সমীকৰণ 1টো লিখি দিম সমীকৰণ 1টো কি আছিলে x ইকুয়াল টু 0.81 ডট 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 এইটো হৈছে সমীকৰণ নম্বৰ 1 এতিয়া আমি কি কৰিম সমীকৰণ 2ৰ পৰা সমীকৰণ 1টো আমি বিয়োগ কৰিম বিয়োগ কৰিলে বিয়োগফল কিমান হ'ব 100x minus x তাৰমানে 100x ৰ পৰা এটা x গ'লে কিমান হ'ব আমাৰ 99x ইকুয়াল টু কিমান হ'ব 81 minus 0 মানে আমাৰ কিমান হ'ব 81 হ'ব আৰু পইণ্ট 81 এটা বিয়োগ কৰিলে কিমান হ'ব আমাৰ 0 হ'ব পইণ্টৰ পিছত সবকেইটা একে আছে তাৰমানে সেইকেইটা বিয়োগ কৰিলে কিমান হ'ব 0 আহিব তাৰমানে আমাৰ আৰু একো কৰিব নালাগে ইমানখিনি হ'ব ঠিক আছে এতিয়া ইয়াত আমি কি লিখিম 99 টো x ৰ লগত পূৰণ হৈছে x টো ৰাখি থলে 99 হেফালে গৈ কি হ'ব 81 ৰ লগত এইফালে আহি 99 টো হৰণ হ'ব এতিয়া এই দুটা সংখ্যা আমাৰ কি সংখ্যাৰে কটাকটি যাব 9 ৰে কাটিলে 9 81 ত যাব 9 বাৰ 9 99 ত যাব 11 বাৰ তাৰমানে x ইকুয়াল টু কিমান হয় 9/11 বাস এইটো হৈছে কি আমাৰ p বাই q আৰ্হিৰ আশা কৰোঁ সকলোৱে বুজি পাইছা তো নেক্সট আমাৰ 2 নম্বৰটো কি দিয়া আছে চোৱা 2 নম্বৰটো কুৱেশ্যন দিয়া আছে 0.18 বাৰ অকল 8 ৰ ওপৰত বাৰ আছে 1 ৰ ওপৰত নাই এই বস্তুটো কি কৰিব লাগিব 0.18 বাৰ ঠিক আছে তো বাৰটো আমি ফুটা দিলেও হ'ব বা আমি এনেকৈ বাৰ চিন দি বুজাই দিলেও হৈ যাব ঠিক আছে প্ৰথমতে আমি কি 0.18 বাৰ এইটো অৰ্থ কি বুজাব আমাৰ 0.1 টো ৰিপিট নহয় বাৰে বাৰে 8 এনেকৈ কি হ'ব বাৰে বাৰে পুনঃপুনিক হৈ থাকিব ঠিক আছে এতিয়া চোৱা এই মানটোক আমি কি বুলি ধৰিম ধৰো আমি x
ধৰোঁ x ইকুৱেল টু কিমান 0.1888 ডট 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 ঠিক আছে এইটো আমি সমীকৰণ নম্বৰ 1 দিওঁ এতিয়া আমি কি কৰিম সমীকৰণ 1 ৰ লগত আমি কিবা এটা সংখ্যা পূৰণ কৰিব লাগিব কি সংখ্যা পূৰণ কৰিব লাগিব এই বস্তুটো ইয়াত অকণমান বেলেগকৈ বুজিব লাগিব ঠিক আছে আগতে আমি কি কৰিছিলোঁ যে দশমিকৰ পিছত যিমানটা সংখ্যা আছে সেইকেইটা সিমানটা শূন্য থকা সংখ্যাত আমি পূৰণ কৰি দিছিলোঁ এতিয়া সেইটো নকৰোঁ এতিয়া প্ৰথমতে চাব লাগিব দশমিকৰ পিছত বাৰ নথকা সংখ্যা কেইটা আছে ইয়াত অকল 1 আছে এটাই তাৰমানে প্ৰথমতে 1 ৰ এটা শূন্য থকা সংখ্যাৰে পূৰণ কৰিব লাগিব তাৰমানে কি হ'ব আমাৰ 10 ইনটু x আৰু সেইফালে 10 এটা কি হ'ব পূৰণ হ'ব 10 ইনটু 0.1888 ডট 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 এইটো হ'ব অৰ্থাৎ এইটো কিমান হ'ব 10 ইনটু x মানে 10x আৰু 10 ইনটু 0.1888 মানে কিমান হ'ব আমাৰ 1.888 ডট ডট এইটো হ'ব এইটো দিয়া সমীকৰণ নম্বৰ 2 ঠিক আছে এতিয়া আকৌ আমাৰ কি কৰিব লাগিব এতিয়া সমীকৰণ 2 ৰ লগত আকৌ কিবা এটা মান পূৰণ কৰিব লাগিব সমীকৰণ 2 ৰ লগত আমি কিমান পূৰণ কৰিম এতিয়া চাব লাগিব বাৰ থকা সংখ্যা কেইটা আছে বাৰ থকা সংখ্যা কেইটা আছে আমাৰ অকল এইটোৰ ওপৰত বাৰ আছে তাৰমানে কেইটা আছে আমাৰ মাত্ৰ এটা গতিকে আমাৰ আকৌ কি কৰিব লাগিব 1 ৰ লগত এটা শূন্য থকা সংখ্যাৰে পূৰণ কৰিব লাগিব কাৰ লগত সমীকৰণ 2 ৰ লগত কিদৰে পূৰণ কৰিম ইয়াৰ লেফ্ট হেণ্ড চাইডে কি আছে আমাৰ 10x ইয়াৰ লগত এটা 10 পূৰণ কৰিম আৰু এইফালে কি কৰিম 10 এটা পূৰণ কৰিম কাৰ লগত 1.888 ডট 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 ঠিক আছে এইকেইটা পূৰণ কৰিলে পূৰণফল আমাৰ কিমান হ'ব 10 ইনটু 10 মানে 100x আৰু 10 ইনটু 1.888 মানে কিমান হ'ব আমাৰ 18.888 ডট 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 এতিয়া এইটো সমীকৰণ নম্বৰ 3 বুলি দিয়া ঠিক আছে এতিয়া আমি কি কৰিম সমীকৰণ 2 টো তলত লিখি দিওঁ 10x ইকুৱেল টু কিমান হ'ব আমাৰ 1.888 ডট 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 লিখা এইটো হৈছে সমীকৰণ নম্বৰ 2 সমীকৰণ 1 টো এতিয়া ইয়াত আমাৰ কোনো কামত নাহিব ঠিক আছে এতিয়া এইটো কি হ'ব কোনো কামত নাহিব গতিকে আমি কি কৰিম এতিয়া সমীকৰণ 3 ৰ পৰা সমীকৰণ 2 টো বিয়োগ কৰিম সমীকৰণ 3 মাইনাছ সমীকৰণ 2 কিমান হ'ব 100x মাইনাছ 10x কৰিলে কিমান হ'ব আমাৰ 90x আৰু এইফালে বিয়োগ কৰিলে কিমান হ'ব দশমিকৰ পিছত একে আছে গতিকে সেইকাৰণে বিয়োগ কৰিলে কিমান হ'ব আমাৰ 0 হ'ব 18 ৰ পৰা 1 গ'লে কিমান থাকিব আমাৰ 17 বছ এতিয়া ইয়াত আমাৰ কি হ'ব x ইকুৱেল টু কিমান হ'ব 90 টো x ৰ লগত পূৰণ হৈছে সেইফালে গ'লে হ'ব x ইকুৱেল টু 17/90 ঠিক আছে এতিয়া চাওঁচোন 17 আৰু 90 ইয়াত কিবা কোনোবা এটা সংখ্যাৰ কটাকটি যাবনে নেযায় গতিকে ইয়াত আমি কি গম পালোঁ যে এইটো হৈছে কি আমাৰ p/q আৰ্হি ঠিক আছে আশা কৰোঁ সকলোৱে বুজি পালা কুৱেশ্যন নম্বৰ 3 কি দিছে 2.47 অকল 7ৰ ওপৰত বাৰ ঠিক আছে আৰু ইয়াত অকণমান পাৰ্থক্য কি আছে দশমিকৰ পিছত আগতে চবকেইটাৰ ওপৰত চবকেইটাত কি আছিলে 0 আছিলে কিন্তু ইয়াত আছে 2 এতিয়া এইটো আমি কিদৰে কৰিম 2.47 অকল 7ৰ ওপৰতহে আমাৰ কি আছে বাৰটো আছে এতিয়া এইটো আমি কিদৰে কৰিম চোৱা আমি কি জানো যোনটো বাৰ আছে সেইটো আমি কি বুজায় যে 2.47 সেইটো বাৰে বাৰে আমাৰ কি হ'ব পোনপোনি হৈ থাকিব ঠিক আছে এই মানটোক আমি ধৰোঁ x ইকুৱেল টু এইটো মান 2.4777 ডট 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 এইটো সমীকৰণ নম্বৰ 1 বুলি আমি দিলোঁ ঠিক আছে এতিয়া চোৱা ইয়াত আমি কি কৰিব পাৰোঁ সমীকৰণৰ লগত আমি কিবা এটা সংখ্যা পূৰণ কৰিম কি সংখ্যা পূৰণ কৰিম চোৱাচোন আকৌ আমাৰ কি চাব লাগিব দশমিকৰ পিছত বাৰ নথকা সংখ্যা কেইটা আছে অকল 4 আছে তাৰমানে এটা তাৰমানে 1 ৰ লগত এটা শূন্য থকা সংখ্যাৰে পূৰণ কৰিব লাগিব তো কিমান হ'ব 10 ইনটু লেফ্ট হেণ্ড চাইড হ'ব 10 ইনটু x আৰু ৰাইট হেণ্ড চাইডে কিমান হ'ব 10 ইনটু 2.4777 ডট ডট এনেকৈ হৈ থাকিব 10 ইনটু x মানে কিমান হ'ব আমাৰ 10x 10 ইনটু 2.47777 এইটো পূৰণ কৰিলে কিমান হ'ব এটা শূন্য আছে মানে দশমিকটো এটা সংখ্যা সোঁফালে যাব তাৰমানে 24.777 ডট 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 এইটো হ'ব আৰু এইটো আমি সমীকৰণ নম্বৰ 2 দি দিম ঠিক আছে এতিয়া আকৌ আমি কি কৰিম সমীকৰণ 2 ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিম সমীকৰণ 2 ৰ লগত কি সংখ্যা পূৰণ কৰিম আমি দশমিকৰ পিছত বাৰ থকা সংখ্যা কেইটা আছে
অকল 7 আছে এটাই, তাৰমানে কিমান হ'ব আমাৰ 1ৰ লগত এটা শূন্য থকা সংখ্যাৰে পূৰণ কৰিব লাগিব। তো কিমান হ'ব আমাৰ সমীকৰণটো লেফ্ট হেণ্ড চাইডে কিমান হ'ব আমাৰ 10 × 10x আৰু ৰাইট হেণ্ড চাইডে কিমান হ'ব 10 × 24.777 ... এইটো হ'ব। ঠিক আছে, তাৰমানে এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব 10 × 10 মানে হ'ব 100x আৰু 10 × 24.77 মানে কিমান হ'ব এটা শূন্য হৈছে মানে দশমিকটো আৰু এটা অংক হাতৰ সোঁফালে গুচি যাব, তাৰমানে কিমান হ'ব আমাৰ 247.7777 হ'ব। ঠিক আছে, এতিয়া এইটো হ'ব সমীকৰণ নম্বৰ 3। এতিয়া সমীকৰণ 2টো তলত লিখোঁ। সমীকৰণ 2 কি আছিলে আমাৰ 10x = কিমান আছিলে 24.7777 এইটো হ'ব সমীকৰণ নম্বৰ 2। এতিয়া আমি কি কৰিম এই সমীকৰণ 3 বা সমীকৰণ 2টো বিয়োগ কৰিম। 100x - 10x কৰিলে কিমান হ'ব আমাৰ 90x আৰু এইকেইটা কেনেকৈ বিয়োগ কৰিম দশমিকৰ পিছত এই গোটেইকেইটা আমাৰ কি হ'ব একে আছে, গতিকে 0 হ'ব। ইয়াত হ'ব 7 - 4 মানে হ'ব 3, 4 - 2 মানে হ'ব 2, এইফালে 2টো তলত নামি আহিব, তাৰমানে 223। অৰ্থাৎ x = কিমান হ'ব আমাৰ 223/90। ঠিক আছে, এতিয়া চাওকচোন ইয়াত আকৌ কিবা সংখ্যা এটা কটাকটি যায়নে? চ' 3ৰে যদি আমি কাটো 22 3 যাব 7 বাৰ 113 নাযায়, 7ৰে নাযায়, তাৰমানে নাযায় আৰু ইমানখিনি হ'ব আমাৰ। ঠিক আছে, এইটো হৈছে আমাৰ কি p/q আৰু c। বাছ, আশা কৰোঁ তোমালোক সকলোৱে বুজি পালা। 4 নম্বৰ এতিয়া কি কৈছে চোৱা 2.4431 অকল 31 ওপৰতহে ভাৰ আছে। তেতিয়াহ'লে এইটো কেনেকৈ কৰিবা চেম আগৰটোৰ দৰেই কি আছিলে আমাৰ 2.4431 বা এইটো মানে আমাৰ কিমান হ'ব 2.44313131 ... এনেকৈ হৈ থাকিব। চ' আমি ইয়াত কি কৰিম ধৰোঁ x = কিমান হ'ব আমাৰ 2.44313131 ... এইটো এতিয়া সমীকৰণ নম্বৰ 1 বুলি দি দিয়া। নেক্সট চোৱা আমাৰ কি হ'ব সমীকৰণ 1ৰ লগত আমাৰ কিবা এটা সংখ্যা পূৰণ কৰিব লাগিব। এতিয়া কি সংখ্যাটো আমাৰ পূৰণ কৰিব লাগিব তোমালোকে ভাবাচোন। দশমিকৰ পিছত কেইটা অংক আছে 44 মানে দুটা অংক আছে যাৰ ওপৰত কোনো বাৰ নাই, গতিকে আমাৰ 1ৰ লগত দুটা শূন্য থকা সংখ্যাৰে দুইফালে পূৰণ কৰিব লাগিব। অৰ্থাৎ 100 × x এইটো হ'ব আমাৰ লেফ্ট হেণ্ড চাইডে ইকুৱেল টু ৰাইট হেণ্ড চাইডে কিমান হ'ব 100 × 2.44313131 ... ঠিক আছে, চ' এতিয়া ইয়াত আমাৰ কি হ'ব 100 × x মানে কিমান হ'ব আমাৰ 100x আৰু এইফালে 100 × একেটাৰ লগত পূৰণ কৰিলে কিমান হ'ব দুটা শূন্য আছে মানে দুটা সংখ্যা সোঁফালে গুচি যাব দশমিকটো 244.313131 হ'ব। ঠিক আছে, এইটো দিয়া সমীকৰণ নম্বৰ 2। এতিয়া আকৌ কি কৰিব লাগিব আমাৰ সমীকৰণ 2ৰ লগত এটা সংখ্যা পূৰণ কৰিব লাগিব। কি সংখ্যা পূৰণ কৰিব লাগিব আকৌ ভাবি চোৱা, কি পূৰণ কৰিব লাগিব কেইটা সংখ্যাৰ ওপৰত বাৰ আছে দুটা সংখ্যাৰ ওপৰত বাৰ আছে, অৰ্থাৎ দুটা অংকৰ ওপৰত বাৰ আছে, তাৰমানে 31 দুটা আছে, ইয়াৰ লগত আমি কি কৰিব লাগিব 1ৰ লগত দুটা শূন্য থকা সংখ্যাৰ পূৰণ কৰিব লাগিব, তাৰমানে কিমান হ'ব আমাৰ 100 × কিমান হ'ব সমীকৰণটোৰ লেফ্ট হেণ্ড চাইডে কি আছে এতিয়া 100x আৰু ৰাইট হেণ্ড চাইডে কিমান আছে 100 × 244.313131 ... এইটো হ'ব। ঠিক আছে, তো কিমান হ'ব 100 ইহঁতৰ লগত পূৰণ কৰি দিলে কিমান হ'ব 1 এটা দুটা তিনিটা চাৰিটা শূন্য হ'ব, তাৰমানে 10,000x = 100 × এইকেইটাৰ লগত পূৰণ কৰিলে কিমান হ'ব 2431, তাৰমানে দশমিকটো আৰু দুটা সংখ্যা সিফালে গুচি যাব ইয়াত দুটা শূন্য থকাৰ কাৰণে। চ' বাকীকেইটা আমি লিখি দিওঁ 313131 ... এনেকৈ গৈ থাকিব। এইটো হ'ব আমাৰ সমীকৰণ নম্বৰ কিমান সমীকৰণ নম্বৰ 3। এতিয়া চোৱা ইয়াত আমি কি কৰিম সমীকৰণ 2টো তলত লিখি দিওঁ কিমান আছিলে আমাৰ 100x = এইফালে কিমান হ'ব আমাৰ 244.31313131 ... এইটো হ'ব সমীকৰণ নম্বৰ আমাৰ 2। 10,000xৰ পৰা 100x গ'লে আমাৰ কিমান থাকিব 9,900x। ইয়াত আমি কি কৰিছোঁ সমীকৰণ 3 - সমীকৰণ 2 কৰিছোঁ চেম আগৰ দৰেই। এতিয়া কি হ'ব আমাৰ এইখিনি বিয়োগ কৰা
দশমিকৰ পিছততো চবকেইটা ছেম আছে, গতিকে সেইকেইটা আমাৰ কি হ'ব ডাইৰেক্ট এনেকৈ বিয়োগ যাব। থাকিব কি এইফালে 1 1ৰ পৰা 4 বিয়োগ যাবনে নাযায়, 1 ডাল কৰি ল'ব 11 11ৰ পৰা 4 গ'লে থাকিব কিমান 7, ইয়াত আছে 2 2ৰ পৰা 4 নাযায়, 12ৰ পৰা 4 যাব 8, ইয়াত আমাৰ কিমান আছে 3 3ৰ পৰা 2 গ'লে থাকিব 1, ইয়াত থাকিব 4, ইয়াত থাকিব 2 2 4 1 8 7, অৰ্থাৎ আমাৰ এতিয়া x ইকুৱেল টু কিমান হ'ল 24187 by 9900, ঠিক আছে। এইটো সংখ্যা মান আমাৰ কিবা সংখ্যাৰে কটাকটি যাব নে নাই এইটো আবার চাব লাগিব, ঠিক আছে। এইখিনি পৰীক্ষা কৰাৰ পিছত তোমালোকে চাবা যদি কিবা কটাকটি যায় নে নাযায়, এইখিনি আৰু কটাকটি নাযায় আমাৰ কিবা এই মানখিনিলৈকে থাকি যাব, ঠিক আছে। এটা আমাৰ কুৱেশ্যন নম্বৰ 10টো চাব লাগিব। কুৱেশ্যন নম্বৰ 10টো কি আছে আমাৰ যে এইকেইটা আমাৰ কিছু কুৱেশ্যন দিয়া আছে, সেইকেইটা আমাৰ সৰল কৰিব লাগে, ঠিক আছে। আমাৰ বেছিভাগে কি হৈ যাব সূত্ৰত পৰি যাব, আৰু কিছুমান সূত্ৰ লৈ মিলাই ল'ব লাগিব, আৰু কিছুমান হৰ পৰিমাণ কৰি কৰিব লাগিব, ঠিক আছে। মই এটা এটা কৰি যাম, তোমালোকে চাই যাবা। কুৱেশ্যন নম্বৰ 10ৰ 1 নম্বৰ কুৱেশ্যনটো আমাৰ কি আছে √3 মাইনাছ √2 হোল স্কুৱেৰ। এই মানটো এই সংখ্যা অংকটো আমাৰ কি কৰিব লাগিব সৰল কৰিব লাগিব। তো সৰল আমি কিদৰে কৰিম, আমি ইয়াত এইটো চাই গম পাইছোঁ যে আমাৰ এটা সূত্ৰত পৰি গৈছে, কোনটো সূত্ৰ চোৱা ইয়াত মই কৰি দি আছোঁ √3 হোল স্কুৱেৰ প্লাছ মাইনাছ আছে যিহেতু এতিয়া মাইনাছ হ'ব 2 হোল ইনটু √3 ইনটু √2 প্লাছ √2 হোল স্কুৱেৰ। এতিয়া কোৱাচোন কোনটো সূত্ৰত পৰিছে a মাইনাছ b হোল স্কুৱেৰ ইকুৱেল টু কি হয় আমাৰ a স্কুৱেৰ মাইনাছ 2 ab প্লাছ b স্কুৱেৰ, আমাৰ এইটো সূত্ৰত পৰিছে। তোমালোকৰতো নিশ্চয় এইবোৰ সূত্ৰ মুখস্থ আছেই, কাৰণ তোমালোকে ক্লাছ 6 7 8 এইবোৰ প্ৰায় পঢ়িয়ে আছা। এতিয়া চোৱা ইয়াত আমাৰ কি হ'ব এই স্কুৱেৰ ৰুটে কটাকটি যাব, থাকিব কি 3 মাইনাছ 3 মাইনাছ কিমান হ'ব 2 ইনটু √3 ইনটু √2 মানে কিমান হ'ব 3 ইনটু 2 প্লাছ ইফালে ৰুটে স্কুৱেৰ কটাকটি যাব, থাকিব অকল 2, 3 প্লাছ 2 কৰিলে কিমান হ'ব আমাৰ 5 প্লাছ 2 √3 ইনটু 2 মানে কিমান হ'ব 2 √6, বাছ এইখিনি হৈছে কি আমাৰ সমাধান, ঠিক আছে। 2 নম্বৰ কুৱেশ্যনটো আমাৰ কি আছে 2 √3 প্লাছ √5 হোল ইনটু 2 √3 মাইনাছ √5। এইটো একদম সহজ এটা সূত্ৰত আমি এইটো সমাধান কৰিব পাৰিম। চোৱা কিদৰে কৰিব পাৰোঁ 2 √3 প্লাছ √5 হোল ইনটু 2 √3 মাইনাছ √5। চ' বাকী সংখ্যাকেইটা আমাৰ কি আছে একেই আছে, কিন্তু ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ, তাৰমানে কোনটো সূত্ৰত পৰি গৈছে মনত পেলোৱাচোন 2 √3 হোল স্কুৱেৰ মাইনাছ √5 হোল স্কুৱেৰ, কোনটো সূত্ৰ মনত পৰিছেনে a প্লাছ বি হোল ইনটু a মাইনাছ বি, এইটো সূত্ৰ ভাঙিলে আমাৰ কি হয় a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, ঠিক আছে। চ' এইটো সূত্ৰমতে আমাৰ ইয়াত কি হ'ব 2 স্কুৱেৰ ইনটু স্কুৱেৰ ৰুটে কটা যাব, থাকিব অকল 3 মাইনাছ √5 স্কুৱেৰ ৰুটে কটা কৰি যাব, থাকিব 5, 2 স্কুৱেৰ মানে কিমান হ'ব 4 4 ইনটু 3 মাইনাছ 5 4 ইনটু 3 মানে কিমান হ'ব 12 মাইনাছ 5 মানে কিমান হ'ব আমাৰ 7, গতিকে এইখিনি হৈছে আমাৰ কি সমাধান, একদম একদম সহজ। এতিয়া 3 নম্বৰ কুৱেশ্যনটো আমাৰ কি আছে চোৱা 8 প্লাছ √3 হোল ইনটু 2 প্লাছ √3। চ' এইটো আমাৰ কি হ'ব এটা সূত্ৰত পৰি যাব, কোনটো সূত্ৰ এবাৰ মনত পেলোৱাচোন। চ' এইটো ডাইৰেক্ট সূত্ৰমতে নপৰা, অকণমান আমাৰ কি কৰিব লাগিব মিলাই ল'ব লাগিব, ঠিক আছে। কেনেকৈ মিলাই ল'ম, ইয়াত যিহেতু প্লাছ আছে গতিকে আমি এই আগত এইটো লিখি দিওঁ, তাৰপিছত আমি এইটো লিখি দিওঁ, তাৰমানে √3 প্লাছ 8 এনেকৈ লিখি দিওঁ হোল ইনটু √3 প্লাছ 2 আমি এনেকৈ লিখি দিওঁ, ঠিক আছে। এতিয়া চোৱা এটা সূত্ৰত পৰিছে, কোনটো সূত্ৰ √3 হোল স্কুৱেৰ প্লাছ 8 প্লাছ 2 হোল ইনটু √3 প্লাছ 8 ইনটু 2, মনত পৰিছে ন সূত্ৰটো কোনটো। এতিয়া আমাৰ 7 নম্বৰটো আমি কিদৰে সমাধান কৰিব পাৰিম চোৱা, এইটো অকণমান ডাঙৰ কুৱেশ্যন হয়, হ'লেও কোনো ভয় কৰাৰ কোনো কাৰণ নাই, ঠিক আছে, কাৰণ একদম সহজ আছে। এতিয়া চোৱা এইটো আমাৰ কি হ'ব
সেম আগৰ দৰে আমি হৰ পৰিমেয় কৰিম। এতিয়া এই প্ৰতিটো ভাগত এইটো ভাগত এটা হৰ পৰিমেয় কৰিম, এইটো ভাগত এটা হৰ পৰিমেয় কৰিম, এইটো ভাগত আমি কি কৰিম হৰ পৰিমেয় কৰিম। প্ৰতিটো ভাগতে হৰ পৰিমেয় কৰি গ'লে বাছ হৈ যাব। এতিয়া চোৱা এইটো আমি কেনেকৈ কৰিম। প্ৰথমতে আছে 1/1 প্লাছ √2 আছে। ইয়াৰ লগত হৰ পৰিমেয় কৰি দিয়ে কি হ'ব আমাৰ 1 মাইনাছ √2 1 মাইনাছ √2 ব্ৰেকেট কৰি দিয়া বাছ। প্লাছ এতিয়া ইয়াত কি আছে 1/√2 প্লাছ √3 সিহঁতৰ লগতো হৰ পৰিমেয় কৰা কিমান হ'ব আমাৰ √2 প্লাছ √3 ইয়াত প্লাছ আছে যেহেতু গতিকে ইয়াত আমাৰ কি হ'ব মাইনাছ মাইনাছ ঠিক আছে। আকৌ প্লাছ কি আছে আমাৰ 1/√3 প্লাছ √4 ইয়াৰ লগত আমাৰ কি হ'ব হৰ পৰিমেয় কৰিলে √3 মাইনাছ √4 √3 মাইনাছ √4 ঠিক আছে। এইকেইটা এনেকৈ ব্ৰেকেট দি বন্ধ কৰি দিয়া। ঠিক ওপৰত 1ৰ লগত সেইকেইটা পূৰণ কৰিলেতো সেইকেইটাই হ'ব 1 মাইনাছ √2 আৰু তলকেইটা আমাৰ কি হয় এই a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো সূত্ৰমতে পৰি যায়। তাৰমানে ইয়াত আমাৰ কি হ'ব 1 স্কুৱেৰ মাইনাছ √2 হোল স্কুৱেৰ প্লাছ এইখিনিৰ পৰা আমাৰ কি হ'ব √2 মাইনাছ √3/√3 স্কুৱেৰ মাইনাছ √3 স্কুৱেৰ প্লাছ 1 ওপৰকেইটাৰ লগত পূৰণ কৰিলে কিমান হ'ব আমাৰ চেম হ'ব √3 মাইনাছ √4 কিমান হ'ব √3 স্কুৱেৰ মাইনাছ √4 স্কুৱেৰ 1 মাইনাছ √2 তলত কিমান হ'ব আমাৰ 1 স্কুৱেৰ মানে 1 মাইনাছ √2 স্কুৱেৰ স্কুৱেৰ দুটা কটা কৰি যাব থাকিব 2 প্লাছ ওপৰত কি হ'ব আমাৰ √2 মাইনাছ √3 তলত আমাৰ কি হ'ব স্কুৱেৰ দুটা কটা কৰি যাব থাকিব 2 মাইনাছ স্কুৱেৰ দুটা কটা কৰি যাব থাকিব 3 প্লাছ ওপৰত কি হ'ব √3 মাইনাছ √4 তলত কি হ'ব √3 স্কুৱেৰ স্কুৱেৰ দুটা কটা কৰি যাব থাকিব 3 মাইনাছ স্কুৱেৰ দুটা কটা কৰি যাব থাকিব 4 ঠিক আছে। আচ্ছা এতিয়া ইয়াত আমাৰ কি হ'ব 1 মাইনাছ √2 মানে 1 মাইনাছ √3 হ'ব আৰু 1 মাইনাছ 2 মানে কিমান হ'ব মাইনাছ 1 হ'ব প্লাছ √2 মাইনাছ √3 √2 মাইনাছ √3/2 মাইনাছ 3 কৰিলে কিমান হ'ব মাইনাছ 1 প্লাছ √3 মাইনাছ ইয়াত এটা বস্তু মন কৰিবা √4 মানে আমি কিমান জানো 2 গতিকে 2টো ইয়াত লিখি দিবা ভাই তলত কি আছে 3 মাইনাছ 4 মানে মাইনাছ 1 ঠিক আছে। এতিয়া চোৱা আমাৰ কি আছে চব কেইটাৰ তলতে আমাৰ কি আছে -1 আছে। মাইনাছটো আমি কি কৰিম ওপৰত উঠাই দিম সেই আকৌ যেটা কৰিছিলোঁ সেইদৰে যে মাইনাছটো ওপৰত উঠাই দিলে কি হ'ব আমাৰ 1 মাইনাছ √2 হোল ইনটু মান মাইনাছ হোল ইনটু কিমান হ'ব √2 মাইনাছ √3 মাইনাছ হোল ইনটু কিমান হ'ব আমাৰ √3 মাইনাছ √2 তলত আমাৰ 1টো থাকিব তলত 1টো থাকিব তলত 1টো থাকিব। এতিয়া আমাৰ এই 1টো থাকা আৰু নাথাকা মানে আমাৰ কি বুজায় একে বুজায়। তেতিয়াহ'লে আমি উঠাই দিম মাইনাছ একেটাৰ লগত পূৰণ কৰিলে কিমান হ'ব মাইনাছটোকে প্লাছ হৈ যাব মাইনাছ ইনটু মাইনাছ √2 মানে প্লাছ √2 মাইনাছ ইনটু 1 মানে মাইনাছ 1 ঠিক আছে। এইফালে কি হ'ব মাইনাছ ইনটু মাইনাছ √3 মানে প্লাছ √3 মাইনাছ ইনটু √2 মানে মাইনাছ √2 মাইনাছ ইনটু √3 মানে কিমান হ'ব মাইনাছ √3 মাইনাছ ইনটু মাইনাছ 2 মানে প্লাছ 2 ঠিক আছে। এতিয়া চোৱা ইয়াত আমাৰ কি হ'ব প্লাছ √2 মাইনাছ √2 কটা কৰি যাব প্লাছ √3 মাইনাছ √3 কটা কৰি যাব ঠিক আছে। ইয়াত থাকিব -1 ইয়াত আছে +2 2 মাইনাছ 1 তাৰমানে অকল কি হ'ব আমাৰ +1 বাছ এইখিনি হৈছে আমাৰ সমাধান। আশা কৰোঁ বন্ধু বান্ধৱীসকল তোমালোকে সকলোৱে ভালকৈ বুজি পাইছা। কি আছিলে আমাৰ x + a হোল ইনটু x + b ইকুৱেল টু কি হয় আমাৰ x² + a + b হোল ইনটু x প্লাছ কিমান হ'ব আমাৰ a b এই সূত্ৰটোলৈ মনত পৰিছে তোমালোকৰ ঠিক আছে এইটো সূত্ৰ মতে পৰিব। এতিয়া চোৱা ইয়াত আমাৰ কি হয় স্কুৱেৰ ৰুটে কটা কৰি যাব থাকিব অকল 3 প্লাছ 8 + 2
কিমান হ'ব 10 10 ইনটু ৰুট 3 মানে কিমান হ'ব আমাৰ 10 ৰুট 3 প্লাছ 8 ইনটু 2 মানে কিমান হ'ব আমাৰ 16 3 প্লাছ 16 মানে কিমান হ'ব আমাৰ 19 প্লাছ 10 ৰুট 3 3 আৰু 16 দুটা আমাৰ কি আছে একে আছে গতিকে সেইকেইটা আমাৰ যোগ হৈ যাব আৰু ৰুট 3 এটা যিহেতু অপৰিমেয় সংখ্যা গতিকে সিহঁতক আমি ইয়াৰ 3 আৰু 16 লগত আমি যোগ কৰিব নোৱাৰোঁ ঠিক আছে তাৰমানে আমাৰ যোগফল কিমান হ'ব অৰ্থাৎ ইয়াৰ হৰল ফল আমাৰ কিমান হ'ব ইমানখিনি ঠিক আছে আশা কৰোঁ সকলোৱে বুজি পালা এতিয়া 4 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা এটা মানে কি আছে 1/1 প্লাছ ৰুট 2 আচ্ছা এতিয়া আমি এইটো কিদৰে সমাধান কৰিম এইটো আমাৰ পৰিমেয় আকৃতিত আছে যেতিয়া আমাৰ এনেকৈ পৰিমেয় আকৃতি থাকিব তেতিয়া আমাৰ কি কৰিব লাগিব হৰ পৰিমেয় কৰিব লাগিব আচ্ছা এতিয়া হৰ পৰিমেয় কেনেকৈ কৰে ইয়াত চাই লোৱা 1/1 প্লাছ ৰুট 2 আছে ইয়াৰ লগত আমি হৰ পৰিমেয় কিদৰে কৰিম ইয়াত এই 1ৰ তলত অৰ্থাৎ ইয়াৰ যিটো পৰিমেয় আকৃতি আছে তলৰ মানটো কি আছে সেইটো চাব লাগিব ইয়াত আমাৰ 1 প্লাছ ৰুট 2 আছে তাৰমানে আমাৰ ইয়াত 1 মাইনাছ ৰুট 2 ল'ব লাগিব তাৰমানে চববোৰ বস্তু ছেম হ'ব খালি প্লাছৰ জেগাত মাইনাছ এইটোৱে উল্টা কৰিব লাগিব ইয়াত মাইনাছ থাকিলে ইয়াত প্লাছ ধৰিব লাগিব এইটোৱে কথা আৰু 1 মাইনাছ ৰুট 2 ওপৰতো আমি কি কৰিম এনেকৈ পূৰণ কৰিম ঠিক আছে এতিয়া আমি ব্ৰেকেট দি এইকেইটা বন্ধ কৰি দিওঁ বাছ এতিয়া আমাৰ কিমান হ'ব 1 ওপৰৰ কেইটাৰ লগত পূৰণ কৰিলে সেইটো হ'ব 1 মাইনাছ ৰুট 2 আৰু তলৰ কেইটাৰ লগত পূৰণ কৰিলে কিমান হ'ব 1 স্কুৱেৰ প্লাছ মাইনাছ ৰুট 2 হোল স্কুৱেৰ এইটো হ'ব এইটো কি হ'ব আমাৰ এটা সূত্ৰমতে পৰি গৈছে কোনটো সূত্ৰমতে চোৱা আৰু তলৰখিনি 1 প্লাছ ৰুট 2 1 মাইনাছ ৰুট 2 তাৰমানে a প্লাছ বি হোল ইনটু a মাইনাছ বি এইটো সূত্ৰমতে পৰি গৈছে a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এইটো হ'ব ঠিক আছে হৰ পৰিমেয় কৰোঁতে বেছিভাগ ক্ষেত্ৰতে আমাৰ কি হয় এইটো সূত্ৰমতে তলৰ মানটো পৰি যায় এইটো মনত ৰাখি ল'বা এতিয়া চোৱা 1 মাইনাছ ৰুট 2 আছে মাইনাছ ৰুট 2 লিখা তলত কিমান হ'ব 1 স্কুৱেৰ মানে 1 মাইনাছ স্কুৱেৰ ৰুটে কটা কৰি যাব থাকিব অকল 2 1 মাইনাছ ৰুট 2 মানে কিমান হ'ব 1 মাইনাছ ৰুট 2 হ'ব আৰু তলত কিমান আছে আমাৰ 1 মাইনাছ 2 মানে মাইনাছ 1 হ'ব ঠিক আছে এতিয়া ইয়াত আমি কি কৰিম এই মাইনাছটো ওপৰত পূৰণ কৰি দিম আৰু তলত কি হ'ব মাইনাছ হোল ইনটু 1 মাইনাছ ৰুট 2 তলত আমাৰ কি থাকিব এতিয়া মানে 1 থাকিব 1টো আমাৰ দিয়া আৰু নিদিয়াটো একেই কথা মাইনাছ থেকে তলত পূৰণ কৰি দিলে কিমান হ'ব -1 প্লাছ ৰুট 2 -1 -1 আছে প্লাছ ৰুট 2 অৰ্থাৎ আমি প্লাছটো আগত লিখি দিওঁ ৰুট 2 -1 এইটো হৈছে কি আমাৰ সমাধান আশা কৰোঁ সকলোৱে তোমালোকে বুজি পাবা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ বাকীকেইটা কুৱেশ্যন চোৱা 5 নম্বৰ কুৱেশ্যন তোমাৰ কিদৰে হ'ব 4/√7 প্লাছ ৰুট 3 কি কৈছিলোঁ এনেকৈ থাকিলে আমাৰ হৰ পৰিমেয় কৰিব লাগিব এতিয়া মনত পেলোৱাচোন কেনেকৈ হৰ পৰিমেয় কৰিব লাগিব ইয়াত চোৱা তলত বেলেগ আমাৰ √7 ৰুট 3 একেটাই আছে না আৰু বেলেগ কি আছে সেইটো চোৱা দৰকাৰ নাই খালি চাব লাগিব ইয়াত প্লাছ আছে না মাইনাছ আছে ইয়াত প্লাছ আছে মানে ইয়াত আমাৰ কি ধৰিব লাগিব মাইনাছ এতিয়া ইয়াত √7টো এইটো ছেম আহিব এইফালে আৰু ৰুট 3টো কি হ'ব ছেম আহিব এইফালে একেদৰে এইকেইটা মান আমি আকৌ ওপৰত আমি পূৰণ কৰিম ঠিক আছে এতিয়া চবকেইটা আমি ব্ৰেকেট দি বন্ধ কৰি দিওঁ আৰু কি হ'ব ওপৰত হ'ব 4 হোল ইনটু √7 মাইনাছ ৰুট 3 তলতো কি হ'ব আমাৰ √7 প্লাছ ৰুট 3 হোল ইনটু √7 মাইনাছ ৰুট 3 এতিয়া চোৱা এই তলখিনি আকৌ এই যে কৈছিলোঁ আগতে আমাৰ এইটো সূত্ৰমতে পৰি যায় এতিয়া চোৱা আকৌ এইটো সূত্ৰমতে পৰি গৈছে কি হ'ব আমাৰ √7 মাইনাছ √7 হোল স্কুৱেৰ মাইনাছ ৰুট 3 হোল স্কুৱেৰ ওপৰকেইটা কি হ'ব এতিয়া ওপৰকেইটা আমি ছেম ৰাখি দিওঁ যেনেকৈ আছে তেনেকৈ ৰাখি থ'ম √7 মাইনাছ ৰুট 3 ঠিক আছে তলত আমাৰ কি হ'ব ওপৰখিনি লিখিলোঁ 4 হোল ইনটু √7 মাইনাছ ৰুট 3 বাই তলত আমাৰ কি হ'বগৈ স্কুৱেৰ ৰুটে কটাকটি যাব থাকিব 7 মাইনাছ স্কুৱেৰ ৰুটে কটাকটি যাব থাকিব 3 তো 4 ওপৰখিনিৰ লগত পূৰণ কৰিলে কিমান হ'ব 4 হোল ইনটু √7 মাইনাছ ৰুট 3 বাই 7 মাইনাছ 3 মানে কিমান হ'ব 4 ঠিক আছে তো 4 কটাকটি যাব থাকিব কি অকল √7 মাইনাছ ৰুট 3 বাছ এইখিনি হৈছে কি আমাৰ সমাধান আশা কৰোঁ সকলোৱে বুজি পালে
এটা আমাৰ 6 নম্বৰ কুৱেশ্যনটো আমি কিদৰে সমাধান কৰিব পাৰোঁ। ইয়াত চাব কুৱেশ্যনটো কি আছে 7 + √3/7 - √3 ঠিক আছে। এতিয়া চাওঁ এইটো আমি কিদৰে সমাধান কৰিব পাৰোঁ। 7 + √3/7 - √3 ইয়াৰ লগত আমাৰ কি কৰিব লাগিব, আকৌ হৰ পৰিমেয় কৰিব লাগিব। হৰ পৰিমেয় কিদৰে কৰিম, আমাৰ ওপৰত কি আছে কি নাই আছে এইটো চোৱাৰ একো দৰকাৰ নাই, খালি চাব লাগিব তলত আমাৰ কি আছে। তলত আছে 7 - √3, ইয়াত মাইনাছ আছে মানে ইয়াত খালি কি ধৰিব লাগিব প্লাছ, বাকী চব কিবা ছেম। ওপৰত আমি একে বস্তু পূৰণ কৰিম ঠিক আছে। বাছ হৰ পৰিমেয় কৰা হৈ গ'ল। এইকেইটা আমি ব্ৰেকেট দি বুজাই দিওঁ চবকেইটা। তো উপৰকেইটা কি হ'ব 7 + √3 হোল ইনটু 7 + √3 বাই তলত আমাৰ কি হ'ব 7 - √3 হোল ইনটু 7 + √3। তো উপৰকেইটা চোৱা, এইটো 7 + √3, এইটো হৈছে 7 + √3। চ' আমি দুটাই কি আছে মানে একে আছে। তো আমি কি জানো এটা বস্তু যে একে দুটা বস্তু পূৰণ কৰিলে কি আমাৰ স্কুৱেৰ হৈ যায়। চ' ইয়াত আমাৰ কি হৈ যাব 7 + √3 হোল স্কুৱেৰ। তলকেইটা কি হৈ যাব আকৌ আমাৰ সেই আগৰ সেই সূত্ৰটোৰ মতে এই সূত্ৰটোৰ মতে আকৌ পৰি যাব। তো সূত্ৰটোৰ মতে আমাৰ তলত কি হৈ যাব 7 স্কুৱেৰ - √3 হোল স্কুৱেৰ ঠিক আছে। এইটো ওপৰটো কি হ'ব আমাৰ সূত্ৰৰ মতে ভাঙি দিব লাগিব। তো কি কোনটো সূত্ৰৰ মতে পৰিছে, আমাৰ a + b হোল স্কুৱেৰ সূত্ৰৰ মতে পৰিছে। তো 7 স্কুৱেৰ + 2 হোল ইনটু 7 × √3 প্লাছ কি হ'ব আমাৰ √3 হোল স্কুৱেৰ বাই তলত আমাৰ কি হ'ব 7 স্কুৱেৰ মানে 49 মাইনাছ স্কুৱেৰ ৰুটে কটাকটি যাব, থাকিব অকল 3। এইফালে স্কুৱেৰ ৰুটে কটাকটি দিয়ে। এতিয়া 7 স্কুৱেৰ মানে কিমান হ'ব 49 + 2 × 7 মানে 14√3 প্লাছ স্কুৱেৰ ৰুটে কটাকটি গ'লে কিমান থাকিব অকল 3 বাই 49 - 3 মানে কিমান হ'ব আমাৰ 46। এতিয়া চোৱা ইয়াত আমাৰ কি হ'বগৈ 49 + 3 মানে কিমান হ'ব আমাৰ 52 প্লাছ 14√3 বাই তলত কি আছে আমাৰ 46 আছে, 46টো ইয়াত লিখা। এতিয়া 52 আৰু 14√3 সিহঁতৰ পৰা আমি কি কমন ল'ব পাৰোঁ, আমি কমন ল'ব পাৰোঁ এটা 2 কমন ল'লে ইয়াত কিমান থাকিব 26 প্লাছ 14ৰ পৰা 2 কমন গ'লে থাকিব 7। তো 7√3 বাই 46, 2 46ত কিবা কাটিব 23 বাৰ ঠিক আছে। চ' আমাৰ এতিয়া এনচাৰটো কিমান হ'ব 26 প্লাছ 7√3 বাই 23। বাছ ইমানখিনি। 8 নম্বৰ চ' ইয়াত আমাৰ কি হয় বৰ্তমান ইয়াত আমাৰ a + x আছে নে a - x আছে এইটো আমাৰ চোৱাৰ দৰকাৰ নাই। ডাইৰেক্ট ইয়াত আমি কি কৰিম এই গোটেইখিনি এটা সংখ্যা বুলি ধৰিম ঠিক আছে। তেতিয়া চোৱা আমাৰ কি হ'ব √a + x minus √a minus x by √a plus x minus √a minus x। ইয়াত চোৱা এইখিনিৰ লগত আমি হৰ পৰিমেয় কৰিম ঠিক আছে। কিদৰে হৰ পৰিমেয় কৰিম চাই লোৱা এবাৰ। হোল ইনটু কিমান হ'ব ইয়াত √a plus x √a plus x, ইয়াত কি আছে প্লাছ আছে গতিকে ইয়াত আমাৰ ধৰিব লাগিব মাইনাছ, আৰু বাকী সব কেইটা বস্তু মানে কি হ'ব সেম। ওপৰত কি আছে আমাৰ ওপৰত কি আছে এইটো চোৱা দৰকাৰ নাই, সেইটো সেম থাকিব। ইয়াত আমি কি কৰিম হৰ পৰিমেয় মানে এই বস্তুটো ওপৰত আকৌ পূৰণ কৰি দিম √a minus x হ'ল। এতিয়া চোৱা আমি এইখিনি ব্ৰেকেটেৰে আমি বুজাই দিওঁ। তলৰখিনি আকৌ সেইটো সূত্ৰৰ মতে পৰি গ'ল, আমি আগতে যিকেইটা কৈছিলোঁ ঠিক আছে। অৰ্থাৎ a + b হোল ইনটু a minus b সেইটো সূত্ৰৰ মতে পৰি গ'ল। গতিকে তাৰ পৰা আমি ডাইৰেক্ট লিখি দিম যে √a + x হোল স্কুৱেৰ মাইনাছ √a minus x হোল স্কুৱেৰ। লাগিলে সূত্ৰটো মই আকৌ ছাইডত লিখি দিম। ওপৰকেইটা কি আছে চোৱা √a + x minus √a minus x, ইয়াতো সেম আছে, ইয়াতো মাইনাছ ইয়াতো মাইনাছ, বাকী সব বস্তুবোৰ সেম আছে। গতিকে আমি কি জানো আমাৰ a ইনটু a কৰিলে কিমান হয় আমাৰ a স্কুৱেৰ, গতিকে সেইটো হৈ যাব ঠিক আছে। আৰু এইটো সূত্ৰটো কি আছিলে আমাৰ a + b হোল ইনটু a minus b ইকুৱেল টু a স্কুৱেৰ মাইনাছ
বি স্কোয়ার এই সূত্ৰটোৰ মতে এইটো আহিছে তো ওপৰত আমি কি লিখি দিম ডাইৰেক্ট ৰুট অভাৰ এ প্লাছ এক্স মাইনাছ ৰুট অভাৰ এ মাইনাছ এক্স হোল স্কুৱেৰ ঠিক আছে অকণমান দীঘল হ'ব কোনো অসুবিধা নাই সকলোৱে ভালকৈ বুজি পাই যাবা এতিয়া চাই ইয়াত আমাৰ কি হ'ব তলত স্কুৱেৰ ৰুটে কটা কৰি যাব ইয়াতো স্কুৱেৰ ৰুটে কটা কৰি যাব থাকিব কি অকল এ প্লাছ এক্স মাইনাছ এ মাইনাছ এক্স ঠিক আছে ওপৰত কি হ'ব আমাৰ এতিয়া এইটো সূত্ৰমতে পৰি যাব এ মাইনাছ বি হোল স্কুৱেৰ সূত্ৰমতে পৰি যাব কোনটো সূত্ৰ এ মাইনাছ বি হোল স্কুৱেৰ ওপৰটোত সূত্ৰ ভাঙিলে আমাৰ কি হয় এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ ঠিক আছে এতিয়া চোৱা কিদৰে হ'ব আমাৰ ৰুট এ প্লাছ এক্স হোল স্কুৱেৰ মাইনাছ টু হোল ইনটু ৰুট এ প্লাছ এক্স ইনটু ৰুট এ মাইনাছ এক্স প্লাছ ৰুট এ মাইনাছ এক্স হোল স্কুৱেৰ ঠিক আছে এতিয়া চোৱা ইয়াত আমাৰ কি হ'ব ওপৰত স্কুৱেৰ ৰুটে কটা কৰি যাব ইয়াতো স্কুৱেৰ ৰুটে কটা কৰি যাব থাকিব কি এ প্লাছ এক্স মাইনাছ টু ইনটু ৰুট অভাৰ আমি কি জানো দুটা ৰুট অভাৰ আছে আকৌ ব্ৰেকেটত কি আছে দুটাৰ ভিতৰতে বেলেগ বেলেগ মান পূৰণ হৈ আছে অৰ্থাৎ দুটাই কি আছে ৰুট অভাৰত আছে আৰু এই দুটা মান সংখ্যা কি আছে আমাৰ পূৰণ হৈ আছে চ' আমি একেলগে লিখি দিব পাৰোঁ এ প্লাছ এক্স হোল ইনটু এ মাইনাছ এক্স ঠিক আছে প্লাছ ইয়াত আমাৰ কি থাকিব এ মাইনাছ এক্স বাই তলত আমাৰ কি হ'ব এ প্লাছ এক্স আছে লিখা মাইনাছ ইনটু এ মানে মাইনাছ এ মাইনাছ মাইনাছ হ'ব প্লাছ এক্স চ' আমাৰ প্লাছ এ মাইনাছ এ কি হ'ব কটা কৰি যাব থাকিব কি তলত অকল টু এক্স ওপৰত কি হ'ব আমাৰ প্লাছ এক্স মাইনাছ এক্স কাটি যাব এ প্লাছ এ মানে কিমান হ'ব টুৱাইছ এ প্লাছ মাইনাছ টু ইনটু ৰুট অভাৰ এতিয়া আকৌ এইটো সূত্ৰমতে পৰি যাব কোনটো সূত্ৰমতে এইটো এ প্লাছ বি এ মাইনাছ বি ইকুৱেল টু এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ কোনখিনি এই ৰুটৰ ভিতৰখিনি মানে এ স্কুৱেৰ মাইনাছ কি হ'ব আমাৰ এক্স স্কুৱেৰ ঠিক আছে এতিয়া এই দুটা মানৰ পৰা আমি কি কৰিম এতিয়া টু এটা কমন ল'ম থাকিব কি ইয়াত এ মাইনাছ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ বাই টুৱাইছ এক্স টু কি হ'ব কটা কৰি যাব থাকিব কি অকল এ মাইনাছ ৰুট অভাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ বাই এক্স আশা কৰোঁ তোমালোক সকলোৱে বুজি পালা যদি কাৰোবাৰ কিবা কোনো ধৰণৰ ক'ৰবাত অসুবিধা থাকে তোমালোকে কমেণ্ট বক্সত জনাবা মই যেনেকৈ পাৰোঁ তোমালোকক মই সমাধান দি দিবলৈ চেষ্টা কৰিম ঠিক আছে